কি খবৰ আপোনালোকৰ নিশ্চয় ভাল চাগে আৰু আমাৰো ভালেই আৰু বহুত দিনত আহিছোঁ আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ধুনীয়া বেঙেনা ৰেচিপি কেনেকুৱা হয় নাজানো কিন্তু আপোনালোকলৈ আগবঢ়াম আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলৰ অন্য এটি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা এফাল বেঙেনা মই ইমানটো সাইজত মানে কাটি লৈছোঁ আৰু ডাঙৰ সাইজৰ এটা আলু লৈছোঁ তাতো তেনেকৈ এটা সাইজত কাটি লৈছোঁ আৰু এফালে এটা বিলাহী কাটি লৈছোঁ আৰু জলকীয়া 3টা কাটি লৈছোঁ আৰু নহৰুখিনি মই এনেকৈ কাটি লৈছোঁ কটাৰীয়ে আৰু থেতালি লোৱা নাই আৰু ডাঙৰ সাইজৰ এটা পিঁয়াজ কাটি লৈছোঁ তেতিয়াহ'লে চাই থাকক আপোনালোকে আৰু এতিয়া কেৰাহী গৰম হ'লত মই ইয়াত এতিয়া দিম মিঠাতেলখিনি মই গৰম হ'বলৈ দি এতিয়া মই ইয়াত দিম তেলখিনি গৰম হ'লত এতিয়া ইয়াত ব্যৱহাৰ কৰি মই পাঁচফোৰণখিনি দি মই ইয়াত দিম এতিয়া নহৰু যিখিনি কাটি লৈছিলোঁ নহৰু সেইখিনি দিম নহৰুখিনি দি তাত কাটি লোৱা মানে জলকীয়াখিনি দি দিম মই এতিয়া জলকীয়াখিনি দি অলপ সময় মানে অকণমান লৰাই দি এতিয়া মই তাত দি দিম কাটি লোৱা পিঁয়াজখিনি দি অলপ সময় মই ভাজি থাকিম গোল্ডেন ব্ৰাউন হোৱালৈকে অলপ সময় ভাজিম যিকোনো মানে কালাৰটো অকণমান হেৰি হোৱালৈকে ভাজি থাকিম অলপ সময় আৰু এতিয়া এইখিনি প্ৰায় ভজা হৈছেগৈ আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম কাটি লোৱা আলুখিনি যিখিনি মই কাটি ৰাখিছিলোঁ আৰু কাটি লোৱা আলুখিনি মই এতিয়া দি ধুনীয়াকৈ লৰাম অলপ সময় মানে ফ্ৰাই কৰিম অলপ আধা মানে সিজালৈকে তাৰপিছত ব্যৱহাৰ কৰিম মই বেঙেনাখিনি এইখিনি অকণমান সময় লৰাই পেলানি এতিয়া ঢাকি দিম মই ঢাকি ৰাখিম 5 মিনিটমান আৰু এইখিনি এতিয়া প্ৰায় মানে আধা সিজিছে আৰু তাত এতিয়া মই ব্যৱহাৰ কৰিম যিখিনি মই কাটি ৰাখিছিলোঁ সেইখিনি বেঙেনাখিনি দি ধুনীয়াকৈ লৰাম এতিয়া মই বেঙেনাখিনি লৰাই পেলানি মই এতিয়া ঢাকি ৰাখিম অলপ সময় বেঙেনাখিনি সিজালৈকে আৰু এতিয়া ইয়াত দিছোঁ হালধি আধা চামুচ হালধি আৰু আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু দিম এতিয়া আধা চামুচ ধনিয়া পাউডাৰ দি ধুনীয়াকৈ মই এতিয়া লৰাম মিক্স হোৱাকৈ লৰাই থাকিম ধুনীয়া গোটেইখিনি মিক্স হোৱাকৈ ভাজিটোৰ লগত লেট খাই যোৱাকৈ লৰাই পেলানি অলপ সময় কাৰণে মই আকৌ ঢাকি দিম আৰু এতিয়া মই ব্যৱহাৰ কৰিছোঁ ইয়াত যিখিনি কাটি ৰাখিছিলোঁ সেইখিনি বিলাহী আৰু বিলাহীখিনি ধুনীয়াকৈ মই লৰাই থাকিম অলপ সময় লৰাই পেলানি ইয়াত মই ব্যৱহাৰ কৰিম নিমখ সোৱাদ অনুসৰি নিমখ দিব আপোনালোকে যিমানটো পৰিমাণৰ নিমখ খায় সিমানখিনি দিব নিমখখিনি দি মই সময় লৰাই দিম আৰু মই এতিয়া অকণমান ব্যৱহাৰ কৰিছোঁ মানে অকণমান এডোখৰ নেমু চেপি দিছোঁ তাত মানে ফ্লেভাৰটো অকণমান টেঙা আহিবৰ বাবে চেপি দিছোঁ এতিয়া চেপি পেলাই ধুনীয়াকৈ লৰাই দিম আৰু ভাজিখিনি প্ৰায় হৈছেগৈ আৰু 2 মিনিটমান ভাজিলে হৈ যাব আৰু দেখাত আলুখিনিও সিজি গৈছে দেখাতো ধুনীয়া লাগিছে এতিয়া খাবলৈ চাগে ধুনীয়াই হ'ব মই পিছত আপোনালোকক টেষ্ট কৰি পেলানি ক'ম কেনেকুৱা হ'ল আৰু এতিয়া আৰু 2 মিনিটমান ভাজিম আৰু ভাজিতে এতিয়া গেছটো অফ কৰি দিম এতিয়া ঢাকি লৈ আৰু 2 মিনিটমান ভাজি তাৰপৰা মই গেছটো অফ কৰি দিম ভাজি ৰেডি হৈ গ'ল এতিয়া খাব লাগে আৰু হেল্ল' এভৰিৱান আজি বেঙেনা ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে জনাব আৰু ফাৰ্ষ্ট দিছোঁ আজি ৰেচিপি আৰু একেবাৰে চিম্পুল হয়
আৰু কেনেকুৱা পালে আপোনালোকে জনাব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আকৌ পুনৰ লগ পাম মানে নতুন ভিডিঅ'ৰ সৈতে এতিয়া ৰেচিপি আগবঢ়াম মাজে মাজে আপোনালোকলৈ ভাবিছোঁ আগবঢ়াম বুলি তাৰপৰা আজি ৰেচিপিটো কিন্তু কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব এতিয়া আজিলৈ আহিছোঁ বাই বাই হেল্ল' এভৰিৱান আজি বেঙেনা ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাব তেনেই চিম্পুল হয় আজি প্ৰথম আগবঢ়ালোঁ মাজে মাজে দি থাকিম আজিৰ পৰা মানে ৰেচিপি দিম বুলি ভাবিছোঁ আৰু তেতিয়া কেনেকুৱা পালে আজি ৰেচিপিটো জনাব আৰু আজি ভিডিঅ'টোৰ পৰা ইমানতে শেষ কৰোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আগলৈ আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে প্লিজ চাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈ আহিছোঁ গুড নাইট বাই বাই